আজি অলপ নষ্টালজিক কৰিম আপোনাক দেশৰ স্বাধীনতাৰ যেহেতু ৭৫ বছৰ আপুনি আজি বুজিব লাগিব আকৌ ছবিখনলৈ আহিছো ১৮৫৭ চনৰ ফটো এখন তেতিয়াতো গাড়ীও নাছিল নিজঞ্জাল প্ৰকৃতিৰ মাজত নীৰৱে পৰি থকা তেতিয়াৰ GS ৰোডৰে খোজকাঢ়ি অহা যোৱা কৰিছিল বহু মানুহ পাহাৰৰ ওখ বুকুৱেদি উঠি নামি গৈ কিমান দূৰ পাইছিলগৈ তেতিয়া কোনে জানে কিছুমান ফটোত মাথো কাহিনী থাকে যেনে এইখন ফটো উত্তৰ নাথাকে তেতিয়াওতো গুৱাহাটীত মানুহ আছিল নো কিমান পানবজাৰ উজান বজাৰৰ ফালে এমুঠিমান মানুহৰ বসবাস আছিল ব্ৰহ্মপুত্ৰৰ শান্ত সমাহিত পাৰত বাঁহৰ কাঠৰ ঘৰ কিছুমান আজিকালি আপুনি যিখন পানবজাৰলৈ যায় সেইখন পানবজাৰ তেতিয়া আছিল এনেকুৱা ধৰিব পাৰিছেনে ফটোখনত থকা মানুহকেইজন গাত এৰিচাদৰ মেৰিয়াই কি কথা পাতি আছিল বাৰু তেওঁলোকে পথৰ দুকাষে থকা বাঁহৰ ঘৰবোৰ কাৰ নে গাত এৰিচাদৰ মেৰিয়াই কাৰোবাৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকে কালৈ অপেক্ষা কৰিছিল একবিংশ শতিকাৰ এই গধূলিটোত এই যে আপুনি মই কিবা প্ৰকাৰে লগ হৈছো আৰু তেওঁলোকৰ কথা পাতি আছো এনে নালাগেনে আমাৰ বাবেই যেন ৰৈ আছিল তেওঁলোক আজি আপুনি চতুৰ্থ স্তম্ভ চাই আছে আপুনি ৰোমন্থন কৰক তাহানিৰ গুৱাহাটী 100 বছৰ 150 বছৰ 200 বছৰ আগৰ গুৱাহাটী কেনে আছিল গুৱাহাটী এবাৰ আন এখন ফটো চাওক ব্ৰহ্মপুত্ৰৰ বালিচৰৰ পৰা ফটো কোনে তুলিছিল নাজানো কি দেখিছে হেয়া সৌধু শুক্ৰেশ্বৰ মন্দিৰ মন্দিৰৰ ঠিক তলতে গেটৱে অফ আছাম নাৱত আহি ইয়াতে গুৱাহাটীত ভৰি থৈছিল বগা চাহাবৰ দলে বগা চাহাব মানে ব্ৰিটিছৰ কথা কৈছো ৰব পুৰণি গুৱাহাটীখনত আপোনাক মোৰ সৈতে মোৰ এই সফৰ ইয়াতেই শেষ নহয় জুৰণিৰ কথা শুনিছেনে জুৰণি আছিল গুৱাহাটীৰ প্ৰথমখন চিটি বাছ এই যে ফটোত দেখিছে এইখনেই জুৰণি ফটোতে জুৰণিৰ মালিকৰ পৰিয়াল 1948 চনত গুৱাহাটীত আৰম্ভ হৈছিল চিটি বাছ সেৱা বৰলুমুখৰ পৰা শিলপুখুৰীলৈ চলিছিল প্ৰথমখন চিটি বাছ মাজতে লতাশিল পানবজাৰ উজান বজাৰ আছিল জনপ্ৰিয় ষ্টপেজবোৰ সেই সময়ত পানবজাৰ ভুলু সৰস্বতী আছিল গুৱাহাটীৰ আটাইতকৈ অভিজ্ঞ মেকানিক বোধহয় ভুলু চক্ৰৱৰ্তী সেই সময়ত গুৱাহাটীৰ একমাত্ৰ মটৰ মেকানিক আছিল সাংঘাতিক মানুহ আছিল ভুলু সৰস্বতী যিকোনো বাহনৰ ইঞ্জিনৰ শব্দ শুনিয়ে হেনো কৈ দিব পাৰিছিল গণ্ডগোলটো ক'ত গাড়ীখনৰ বাছনো আছিল কেইখন অৱশ্যে গুৱাহাটীৰ বাছৰ প্ৰথম সংযোজন হৈছিল তাৰো বহুদিন পূৰ্বে 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল যুদ্ধৰ দামামা বাজিছিল আমাৰ দেশ ভাৰতবৰ্ষতো সেই সময়তে গুৱাহাটীৰ বাসিন্দাক অবাক কৰি গোপীনাথ মহাজন নামৰ লোকজনে বাহিৰৰ পৰা বাছ এখন কিনি আনি গুৱাহাটী পোৱালেহি কি কাণ্ড বাছ কিনি আনিলে ঘটনাটোক লৈ গুৱাহাটীত চাগে হৈচৈ লাগি গৈছিল তেতিয়া হৈচৈ লগাৰে কথা পিছে গোপীনাথ মহাজনে বাছ কিনিলে ঠিকেই চলাবলৈহে মানুহ নাই মানে চালক নাই গোটেই ভূভাৰষ্টখনত ড্ৰাইভাৰ বিচাৰি চলাত কৰিলে মানুহজনে নাই কতো নাপালে শেষত ঠিক কৰিলে আনিলে যেতিয়া চলাবই বিচাৰি পালেগৈ এজন ড্ৰাইভাৰ ঘৰ আগ্ৰাৰ পৰা ড্ৰাইভাৰ আনি বাছ চলাইছিল গোপীনাথ মহাজনে এতিয়া আপোনাক সুধিছো বাছখন দেখি কাৰ কি প্ৰতিক্ৰিয়া আছিল বাৰু কোনোবাই কৰবাত এই সংক্ৰান্তীয় কাহিনী জানেনে টাইম মেচিন হাই গুচি যাব পৰা হলে গোপীনাথ মহাজনৰ গপত ওফন্দি থকা বুকুখন চাবলৈ সেই বাছখনৰ আসনত বহি গোটেই চহৰখন ফুৰিব পৰা হলে এইখনেই গুৱাহাটীৰ সেই প্ৰথমখন চিটি বাছ মালিকে বৰ মৰমেৰে বাছখনৰ নাম থৈছিল জুৰণি কাহানী বাই অতীতে সামৰি সুতৰি ললে জুৰণিক থাকি গ'ল মাথো এইখন ছবি জুৰণিৰ সৈতে এয়া জুৰণিৰ গৰ্বিত মালিক আৰু মালিকৰ পৰিয়াল আমনি পাইছে আচলতে আমি অতীতক পাহৰি যাব নালাগে আমাৰ অতীতেই আমাক আজি গঢ় দিছে আমাৰ অতীতেই এই দেশ আৰু সমাজৰো ভেটি ৰেলৰ দীঘলীয়া উকিটোৰ দৰে অতীতে যদি ৰিঙিয়াই নামাতে তেন্তে আমাৰ পৰিচয় নাথাকিব দেখোন এবাৰ নষ্টালজিক হৈ চাওকচোন 90 দশকৰ গুৱাহাটীখন কেনে আছিল
তাৰো আগত যদি আপোনাৰ মনত আছে ৮০ৰ দশকত কেনে আছিল, মনত চাগে আপোনাৰ অলপ অলপ পৰিছে। হয়, তেনেকুৱাই আছিল গুৱাহাটী। আপোনাৰ স্মৃতিৰ মণিকোঠাত ৰৈ যাব এই ছবিবোৰ, এই ফটোবোৰ, এই স্মৃতিবোৰ।